বাহুবলী cena যি মন যায় তাকেই ক'ব পাৰিব আপুনি কাৰণ এয়া কোনো সিনেমাৰ দৃশ্য নহয় বাস্তৱত কৰি দেখুৱাইছে এইজন যুৱকে এজন যুৱকে চ্যালেঞ্জ কৰিছিল যুৱকজনে মানি লৈছিল এই চ্যালেঞ্জ তাৰ পিছত কান্ধত বাইক লৈ ঘূৰি ফুৰিছে যুৱকজনে খোজকাঢ়ি এবাৰ আহিছে আকৌ গৈছে তাৰ উপৰিও কান্ধত বাইক লৈ পাৰ কৰিছে বহু সময় হয়তো এই দৃশ্য চাই আচৰিত হৈ পৰিছে আপুনি কিন্তু তেওঁৰ বাবে এয়া একোৱেই নহয় ইয়াতকৈ গধুৰ বস্তু দাঙিব পাৰে যুৱকজনে হয় আপুনি আমাৰ স্ক্ৰীনত দেখা এইজন যুৱক হৈছে এজন ড্ৰাইভাৰ দিনটো গাড়ী চলাই পৰিয়াল পোহপাল দিয়ে তেওঁ তাৰ মাজতে সময় উলিয়াই শৰীৰ চৰ্চা কৰে তেওঁ দিনটো গাড়ী চলাই সন্ধিয়াৰ সময়ত শৰীৰ চৰ্চা কৰে তেওঁ সৰুৰে পৰা এজন বডি বিল্ডাৰ হোৱাৰ সপোন আছিল তেওঁৰ কিন্তু আজি উদ্দেশ্যত সফল এইজন যুৱকজনৰ মতে শৰীৰ ঠিক থাকিলে সকলো ঠিক যাৰ বাবে বিগত বহু দিনৰ পৰা শৰীৰৰ ওপৰত গুৰুত্ব দি আহিছিল তেওঁ বৰ্তমান যুৱকজনে 200 কেজিতকৈ অধিক ওজনৰ বস্তু দাঙিব পাৰে আজি এজনে চ্যালেঞ্জ কৰাত অন কেমেৰাত কান্ধত বাইক লৈ খোজ কাঢ়িছে যুৱকজনৰ বাবে এয়া এক স্বাভাৱিক কাম ইয়াতকৈ দুগুণ গধুৰ ওজনৰ বস্তু দাঙিব পাৰে যুৱকজনে তাৰ উপৰিও সকলোকে নিজৰ শৰীৰৰ ওপৰত যতন ল'বলৈ আহ্বান জনায় যুৱকজনে এইজন যুৱক হৈছে ডবকাৰ চাংমাজিৰ ফৰিজুদ্দিন সকলোৱে মৰমতে মাইনা বুলি মাতে তেওঁ গলি গলি তেৰি ৰাহত চল্লি জিও ৰে বাহুবলী আৰু এয়া হৈছে আমাৰ বাহুবলী আৰু এই বাহুবলী আমাৰ চাংমাজিৰ গৌৰৱ ডবকাবাসীৰ বাবে গৌৰৱ প্ৰকৃততে তেখেতৰ নাম ফৰিজুদ্দিন আমি সকলো চাংমাজিবাসী ৰাইজে ডবকাবাসী ৰাইজে মৰমত তেখেতক মইনা বুলি মাতো ইচ্ছা থাকে যে ডাঙৰ হ'লে মই বডি বিল্ডাৰ হ'ম মাচুল বনাম তেনেকুৱা এটা ইচ্ছা থাকে কিন্তু আমি সেই ইচ্ছা পূৰণ কৰিব পৰা নাই আৰু আমাৰ মইনা দাদাক দেখি খুব ভাল লাগিছে ইমান যে মেইনটেইন কৰি ৰাখিছে মাচুলবিলাক চাব আপোনালোকে বহুত ডাঙৰ চুই থাকিব মন যায় এইটো দাঙিছোঁ মই মানে সৰুৰ পৰাই মানে মোৰ ইচ্ছা আছিলে ফিটনেছৰ ফালে সেইটো কাৰণে মানে ফিটনেছটো মই বিৰাট ভাল পাওঁ জিমটো আৰু আজি আমাৰ দাদাই মোৰ লগত 1000 টকা ৱেইট ধৰিছিলে মই বাইকটো উঠাম বুলি কিন্তু মই দেখিছোঁ বাইকটো উঠাই দিলে তো মই 1000 টকা পাই যাম মোৰ কাৰণে এইটো চেম্পল লাগিছে সেইকাৰণে মানে মই বাইকটো উঠাই দিছোঁ উঠাই কিনি মই 1000 টকা লৈ লৈছোঁ দাদা কিন্তু দাদাই পালচাৰ 220 উঠাইছে মই আগতে দেখিছোঁ আৰু মানে সেইকাৰণে মই চেলেঞ্জ কৰিছোঁ মোৰ বাইকটো যদি তুমি দাঙিব পাৰা তেতিয়াহ'লে মই 1000 টকা দিম আৰু চেলেঞ্জ কৰিলে দাদাই দাঙি দিলে 1000 টকা মোৰ পৰা পাব এতিয়া আমি হোটেলত গৈ খাই ল'ম কিবা এটা অ'কে ঠিক আছে দাদা মইতো একচুৱেলি মই ড্ৰাইভিং কৰোঁ গাড়ী চলাওঁ মই মেইনটেনেঞ্চটো মই গোটেই দিন ডিউটি কৰোঁ ডিউটিৰ পৰা গৈ মই ঘৰত আধা ঘণ্টামান ৰেষ্ট লৈ মই আকৌ গুচি যাওঁ জিমত